নমস্কাৰ, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে আৰু আমি দুজনীও ভালেই আছোঁ। আপোনালোক সকলোলৈকে অসমীয়া বাপতি সাহোন কঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। আৰু আজি আমি তিতাবৰবাসী বুলিয়ে কৈছোঁ, মানে মই তিতাবৰবাসীৰ হৈ আপোনালোকক ভিডিঅ'টো আজি প্ৰেৰণ কৰিছোঁ। আজি তিতাবৰবাসীয়ে কেনেকৈনো কঙালী বিহুটো উদযাপন কৰিছোঁ আপোনালোকক দেখুৱাওঁ বলক। ভিডিঅ'টো তেতিয়া আৰম্ভ কৰোঁ। এনেকৈ চাকি গোটাই লৈছোঁ। পবিত্ৰ তুলসীৰ গছৰ তলত জ্বলোৱা এই চাকি গছৰ পোহৰে সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক তাৰে কামনা কৰিলোঁ। তো ফ্ৰেণ্ডছ, আমাৰ এতিয়া ইয়াততো ধাননি পথাৰ নাই, চাহ বাগিচা নাই, সেইকাৰণে আমি ইয়াত ক'ত বন্তি জ্বলাইছোঁ চাওঁগৈ বলক। আমিতো টাউনীয়া হয়, এতিয়া টাউনীয়া মানুহবিলাকেনো ক'ত বন্তি জ্বলায়, আমি তাকে চাওঁ আৰু কি কয় বলক যাওঁ। আপোনালোক তাৰপিছতে আমি চাকি জ্বলাইছোঁ দুৱাৰ মুখত। এয়া ঘৰৰ সন্মুখত দুফালে দুগছ জ্বলাইছোঁ। তাৰপিছতে আপোনালোকক ইতিমধ্যে দেখুৱালোঁ তুলসীৰ তলত, আমাৰ তুলসী ঢেৰ হৈছে চাওক, তুলসীৰ তলত জ্বলাইছোঁ। তাৰপিছতে আন্ধাৰ তাৰপৰা এয়া গেটখনৰ সন্মুখত এনেকৈ দুফালে দুগছ। তাৰপিছত এয়া ঢাৰি থোৱা আছে, আপোনালোকে ক'ব ঢাৰি কয় নে ধৰা কয়। সেইফালে ইয়াতো জ্বলাই থোৱা হৈছে। তাৰপিছত আমি কিবা কিবি নিয়ম নীতি কৰিম আৰু। হে কৃষ্ণ স্বামী তজোপা আমি কেৱলে শৰণ চাওঁ অনুগ্ৰহ মায়াৰ আপেল, ডালিম, আদা, নাৰিকল, কল, এইটো ডালিম হয়, কুঁহিয়াৰ এনেকৈ গোটাই লৈছোঁ। আৰু এইখিনি আৰু নিয়ম এটা কৰিছোঁ কঙালী বিহু বুলি। তাৰপিছত প্ৰসাদ খাব হৈ গ'ল আৰু এইয়া। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব প্লিজ, আপুনি যদি মোৰ চেনেলৰ নতুন হয়। 1K কৰি দিব আৰু আমাৰ এই লাকিৰ কাৰণে। 1K হওঁ হৈ আছে আমাৰ এই টিকলিজনীৰ কাৰণে 1K কৰি দিয়ক। তোমাৰ ভালনে?